Hey guys, welcome back to my channel. আজি বনাম মই সৰু মাছৰ পিটিকা। তাৰ বাবে মই সৰু মাছ লৈছোঁ দুটামান আৰু তাত নিমখ দিছোঁ, জলকীয়া দিছোঁ আৰু অকণমান দিছোঁ কেঁচা তেল আৰু কোমোৰাৰ সৰু পাত দিছোঁ। সেইখিনি মই দেখুৱাব নোৱাৰিলোঁ যদিও ভিডিঅ' কৰিছিলোঁ। সেইখিনি দুফুটামান দিছোঁ নহৰু আৰু নৰসিংহৰ পাত। এইখিনি বস্তু দিলে ইয়াৰ মাছৰ কেঁচা গোন্ধটো ইয়াত পোৱা নাযায়। কলপাতত এনেধৰণে বান্ধি হৈ গ'ল। এতিয়া আমি অঙঠাত এইখিনি দি দিছোঁ। ভালেমান সময় লাগে আৰু এইখিনি ওলটাই দিব লাগে ভালদৰে। এয়া আমাৰ কলপাতত দিয়া মাছৰ পিটিকা হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিল লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে নতুন তেওঁলোকেতো নিশ্চয় কৰিব ছাবস্ক্ৰাইব। তেনেহ'লে আহিছোঁ, ধন্যবাদ।